যিসকলে তেল মছলা কমকৈ খাই ভাল পায় তেওঁলোকৰ বাবে আজি মই একেবাৰে তেল নোহোৱাকৈ বনোৱা এটা ৰেচিপি লৈ আহিছোঁ। ইমান যে টেষ্টি হয়। আপুনি ল'ৰা ছোৱালীৰ কাৰণেও এনেকৈ বনাই থ'ব পাৰে আৰু ঘৰত যিসকল ডাঙৰ আছে তেওঁলোকৰ কাৰণেতো একদম পাৰফেক্ট ব্ৰেকফাষ্ট ৰেচিপি হয়। গতিকে প্লিজ স্কিপ নকৰি ভিডিঅ'টো লাষ্টলৈকৈ নিশ্চয় চাব, আপোনাৰ খুবেই ভাল লাগিব। এতিয়া আহক ৰেচিপিটো আৰম্ভ কৰোঁ। তো এই ৰেচিপিটো বনাবৰ কাৰণে লাগিব ব্ৰেড। নতুন পুৰণা যিকোনো ব্ৰেড দি আপুনি এই নাস্তাটো বনাব পাৰিব। ব্ৰাউন ব্ৰেড দিও আপুনি বনাব পাৰে। তো মই লৈছোঁ হোৱাইট ব্ৰেড আৰু ব্ৰেডৰ যে কিনাৰৰ অংশটো আছে এইটো কাটি দিম, কাৰণ এইটো অকণমান টান হৈ থাকে যিহেতু মই কালিৰ ব্ৰেড ইউজ কৰিছোঁ আৰু পুৰণা ব্ৰেডৰ এনেও ছাইডটো অলপ বেছিয়ে মানে টান হৈ থাকে, সেইকাৰণে সেইটো নিদিওঁ। আৰু আপুনি যদি একদম ফ্ৰেছ ব্ৰেড লৈছে তেন্তে আপুনি দিবও পাৰে। এতিয়া এনেকৈ আটাইকেইপিচ ব্ৰেড মই কাটি পেলাই ৰেডি কৰি ল'ম আৰু এই ব্ৰেডখিনি এতিয়া হাতেৰে অলপ সৰু সৰু টুকুৰা কৰি ল'ম। আপুনি কটাৰীৰে কাটিও পিচ পিচ কৰি ল'ব পাৰে। যিহেতু মই এইখিনি ব্ৰেড ক্ৰাম্পছ বনাম, তাৰ বাবে আপুনিও যেনেকৈ ইচ্ছা তেনেকৈ টুকুৰা কৰি মিক্সি জাৰত দি পিচি ল'ব পাৰিব। এয়া চব ৰেডি হৈ গ'ল। এইখিনি এটা জাৰত দি পেলাই মই ধুনীয়াকৈ পিচি ল'ম আৰু ঘৰতেই আমাৰ খুব ধুনীয়াকৈ ব্ৰেড ক্ৰাম্পছ ৰেডি হৈ যাব। যদি আপোনাৰ ওচৰত ব্ৰেড ক্ৰাম্পছ ৰাখা আছে তেন্তে আপুনি সেইখিনি দিও নাস্তাটো বনাব পাৰিব আৰু কম সময়তে আপোনাৰ নাস্তাটো ৰেডি হৈ যাব। এতিয়া চক এইখিনি পিচি ল'ম আৰু পিছাৰ পিছত চক কিমান ধুনীয়াকৈ ব্ৰেড ক্ৰাম্পছখিনি ৰেডি হৈ গৈছে। এনেকৈয়ে বাচি যোৱা ব্ৰেডেৰে ব্ৰেড ক্ৰাম্পছ বনাই আপুনি ঘৰতে ষ্ট'ৰ কৰি থ'ব পাৰে। এতিয়া এই ব্ৰেড ক্ৰাম্পছখিনি মই এটা ডাঙৰ চাইজৰ বৌলত উলিয়াই ল'ম। এয়া চক গোটেইখিনিয়ে উলিয়াই লৈছোঁ। এতিয়া ইয়াতে ঢালি দিম 2 চামুচ দৈ। তো দৈ কাৰণে মই এই বাতিটোৱে লৈছোঁ, এইটো আছিলে ঘৰতে, গতিকে ইয়াৰ পৰাই মই ডাঙৰ চামুচেৰে 2 চামুচ দৈ ইয়াতে ঢালি দিম। এইটো মিঠা দৈ হয়, আপুনি টেঙা দৈ দিব পাৰিব। টেঙা দৈ মানে বহুত বেছি টেঙা হ'ব নালাগিব, এনেকুৱা দৈ আপুনি দিব পাৰিব বা মিঠা দৈ দিব পাৰিব। এয়া চব গোটেইখিনি মই দি দিলোঁ। লগতে দিম সোৱাদ অনুযায়ী নিমখ। মই আধা চাহ চামুচ দিছোঁ আৰু আধা চাহ চামুচ মই ইয়াতে চিলি ফ্লেক্স দিছোঁ। লগতে ডাঙৰ চামুচেৰে এচামুচমান মই পানী দি দিছোঁ। এতিয়া এই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। আপুনি যদি সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছে তেন্তে আপুনি চিলি ফ্লেক্সটো স্কিপো কৰিব পাৰে। ল'ৰা ছোৱালীয়ে জ্বলা বেয়া পায়, গতিকে জ্বলাটো চাই দিব। আৰু এতিয়া চব গোটেইখিনি খুব ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া এইখিনি ঢাকি পেলাই অকণমান দেৰি ছাইডত ৰাখি দিম। আৰু এতিয়া মই আকৌ সৰু মিক্সিৰ জাৰটো লৈ লৈছোঁ। ইয়াতে দিছোঁ অলপমান ধনিয়া পাত। ধনিয়া দিলে খুবেই ভাল এটা টেষ্ট আহে, গতিকে ধনিয়া কেতিয়াও স্কিপ নকৰিব। লগতে 1 কাপ মই দি দিছোঁ ইয়াতে চুজি আৰু লগতে দি দিছোঁ অলপমান পানী। পানীটো চায়েই দিব, মানে সৰু বাতিৰে 3/4 এভাগ পানী মই ইয়াতে দিছোঁ আৰু এইটো পূৰা আদা দিছোঁ। দি পেলাই এই গোটেইখিনি খুব ভালকৈ মই মিক্সিত ইয়াৰ পেষ্ট এটা বনাই ল'ম। সেইবাবেই মই এই সৰু জাৰটো লৈছোঁ যাতে পেষ্টটো একদম ধুনীয়া হয়। এয়া চব ধুনীয়াকৈ পেষ্টটো হৈ গৈছে। পানী কম দিয়াৰ বাবে এনেকৈ ডাঠ হৈছে, গতিকে আপুনি যদি ইচ্ছা কৰে আৰু অকণমান পানী ইয়াত দিবও পাৰিব, কিন্তু মই নিদিলোঁ আৰু তেনেকৈয়ে মই কৰি ল'লোঁ। এতিয়া এই গোটেই পেষ্টটো মই এই ব্ৰেডখিনিৰ ওপৰত দি দিম আৰু জাৰটোত যদি যিখিনি লাগি আছে সেইখিনিও মই অকণমান পানীৰ সহায়ত মিক্স কৰি পেলাই দি দিম। একোৱেই আমি ৱেষ্ট নকৰোঁ, কাৰণ বৰ টেষ্টি ৰেচিপিটো বনিব, গতিকে একো বস্তুৱে আমি ইয়াতে পেলাই নিদিওঁ। খুব ধুনীয়াকৈ গোটেইখিনি এবাৰ আকৌ মিক্স কৰি ল'ম। এই ৰেচিপিটো বনাবলৈ খুবেই সহজ, আপুনি এবাৰ চায়েই তৎক্ষণাতে বনাব পাৰিব আৰু ইয়াৰ কাৰণে খুব বেছি বস্তুৰো প্ৰয়োজন নহয় আৰু খুব ধুনীয়া এটা ব্ৰেকফাষ্ট ৰেচিপি হয়। ৰাতিপুৱাই ৰুটি চব্জি বনাবলৈ বহুতৰ ওচৰতে সময় নহয়। এনেকুৱাত এই নাস্তাবিধ আপুনি ট্ৰাই কৰিব পাৰে। আৰু এই নাস্তাটো বনাবৰ কাৰণে কিছুমান কাম আপুনি আগতীয়াকৈও কৰি ৰাখিব পাৰে, যেনেকৈ এই পেষ্টবিলাক আপুনি ৰাতিয়ে ৰেডি কৰি ফ্ৰিজত ৰাখি দিব পাৰে, একো বেয়া নহয়। আৰু এতিয়া চাওক ইয়াতে মই এটা বইল আলু দি দিছোঁ। বইল আলুটো মানে কি হয়, ল'ৰা ছোৱালীয়ে বৰ পচন্দ কৰে আৰু বইল আলু দিলে বৰ কোমল হয়, সেইকাৰণে দিছোঁ। কিন্তু যদি আপুনি দিব নিবিচাৰে আপুনি একদম ইয়াক স্কিপ কৰিব পাৰে, একো অসুবিধা নাই। আজিকালি বহুতে আলু খোৱাটো এৰিছে বা বিভিন্ন কাৰণত আলু নাখায়, গতিকে তেওঁলোকৰ বাবেও এই ৰেচিপিটো একদম পাৰফেক্ট ৰেচিপি হয়। আপুনি আলু স্কিপ কৰি নাস্তাটো বনাব পাৰে। এতিয়া সোৱাদৰ বাবে অকণমান মছলা দিছোঁ, যেনেকৈ আধা চাহ চামুচ জিৰা পাউডাৰ দিলোঁ, আধা চাহ চামুচ ধনিয়া পাউডাৰ দিছোঁ আৰু লগতে আধা পেকেট মই মেগী মছলা দিছোঁ। এইটোৱে টেষ্টটো বৰ ধুনীয়া কৰে, সেইবাবে দিলোঁ। আৰু আপোনাৰ ওচৰত যদি নাই আপুনি চাট মছলাও দিব পাৰে।
বা অকণমান নেমু ৰসো আপুনি ইয়াত দিব পাৰে। এতিয়া গোটেইখিনি মিক্স কৰি দিম। আপুনি দেখিছেই মই ইয়াত বেছি মছলা ইউজ কৰা নাই, ঘৰত থকা সামান্য মছলাই মই ব্যৱহাৰ কৰিছোঁ। এতিয়া চাওক গোটেইখিনিকে খুব ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এইখিনি এতিয়া 10 মিনিট মই ৰেষ্টত ৰাখি দিম, কাৰণ ইয়াতে চুজি আছে, গতিকে চুজিখিনি ফুলিবলৈও অকণমান সময় লাগে, সেইবাবে 10 মিনিটৰ কাৰণে মই এনেকৈ ৰাখি দিম। আপুনি এনেকৈ ৰেডি কৰি ফ্ৰিজত ৰাখি দিব পাৰে আৰু ৰাতিপুৱা আপুনি বাকী কাম কৰি নাস্তাটো বনাব পাৰে, একেবাৰে সহজ হৈ যায়। এতিয়া চাওক 10 মিনিট হৈ গ'ল আৰু এইখিনি আগতকৈও বেছি ডাঠ হৈ গ'ল। আপুনি দেখিবই পাৰিছে চুজিখিনি যিহেতু ফুলি গৈছে, গতিকে পানীটো কমি গ'ল। এবাৰ আকৌ ভালকৈ মই ইয়াক মিক্স কৰি দিম আৰু এতিয়া ইয়াতে অকণমান পানী মই দিম, যিহেতু এইখিনি বেছি ডাঠ হৈ আছে, গতিকে অলপমান পানী দি মই এই বেটাৰটো ৰেডি কৰিম। এতিয়া ইয়াক কিমান ডাঠ ৰাখিম সেইটো মই এতিয়া আপোনাক দেখাই আছোঁ, গতিকে আপুনি এবাৰ ভালকৈ চালেই বুজিব পাৰিব যে বেটাৰটো কিমান ডাঠকৈ ৰাখিব লাগে। তো এয়া চাওক কম কমকৈ পানী দি মই এনেকৈ বেটাৰটো ৰেডি কৰি ল'লোঁ। পানী কেতিয়াও বেছিকৈ নিদিব, বেছিকৈ দিলে কেতিয়াবা পনীয়া হৈ যায় আৰু তেনেকুৱাত নাস্তাটো ভাল নহয়, গতিকে পানীটো কমকৈ দি মিক্স কৰি যাব। আৰু বেটাৰটো এতিয়া যিহেতু ৰেডি হৈ গ'ল, মই ইয়াতে এতিয়া অকণমান বেকিং চ'ডা দিছোঁ। এয়া চাওক কিমান দিছোঁ আপুনি দেখি ধৰিবই পাৰিছে, সৰু চামুচেৰে দিছোঁ, এয়া অকণমান, ইমানেই দিব লাগিব, ইয়াতকৈ বেছি দিয়াৰ প্ৰয়োজন নাই। ওপৰত অকণমান পানী দি ভালকৈ মিক্স কৰি ল'ম। যদি আপোনাৰ ওচৰত বেকিং চ'ডা নাই, আপুনি তাৰ বদলি ইন'ও দিব পাৰিব। আধা পেকেটতকৈ অকণমান বেছিকৈ ইন' দিব, বা যথেষ্ট হয়। এতিয়া চাওক ভালকৈ মিক্স কৰি ল'লোঁ আৰু এতিয়া এইখিনি ষ্টিম কৰিম। ষ্টিম কৰিবৰ কাৰণে কেক টিন বা যিকোনো থালিটো আপুনি ল'ব পাৰে। মই এই টিফিনটো লৈছোঁ ষ্টীলৰ আৰু ভালকৈ অকণমান তেল সানি লৈছোঁ, আপুনি ঘিউ সানি ল'ব পাৰে। আৰু তাৰপিছত এই গোটেই বেটাৰটো মই ইয়াতে ঢালি দিম। এইখিনি ষ্টিম হ'বলৈ আপোনাৰ বেছি 15 মিনিট সময় লাগে আৰু খুব ধুনীয়াকৈ ৰেডি হৈ যায়। এতিয়া আপুনি যদি থালিত বনায় তেন্তে আৰু কম সময়তে ৰেডি হৈ যাব, যিহেতু থালিখন অলপ চেপেটা থাকে, গতিকে আপোনাৰ 10 মিনিটতে নাস্তাটো ৰেডি হৈ যাব। মই অলপমান এই টিফিনটোত বনাইছোঁ, সেইটো কাৰণে মই ইয়াক 15 মিনিট ষ্টিম কৰিম আৰু একদম ধুনীয়াকৈ এইখিনি ৰেডি হৈ যাব। এয়া চাওক গোটেই বেটাৰটো মই ইয়াতে দি দিলোঁ আৰু এবাৰ দুবাৰ ভালকৈ টেপ কৰি দিব, যাতে ভিতৰত কোনো বতাহ নাথাকে। আৰু এতিয়া এইখিনি ষ্টিম কৰিম। আৰু ষ্টিম কৰিবৰ কাৰণে এয়া চাওক মই কেৰাহীত অকণমান পানী দি ষ্টেণ্ড এডাল দি দিছোঁ আৰু এতিয়া টিফিনটো ৰাখি ওপৰত ঢাকি দিছোঁ। আৰু এতিয়া মই 15 মিনিট এনেকৈ ৰাখি দিম আৰু 15 মিনিটৰ পিছত মই আপোনাক দেখুৱাম যে নাস্তাটো আমাৰ কেনেকুৱা হৈছে। এতিয়া চাওক 15 মিনিট হৈ গৈছে, এবাৰ আপোনাক খুলি দেখাইছোঁ। চাওক কিমান ধুনীয়াকৈ নাস্তাটো আমাৰ ৰেডি হৈ গৈছে। আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইটো অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা নহ'লে গৰমে গৰমে ইয়াক ডিমোল কৰা নাযায়, নহ'লে ভাঙি যাব, গতিকে ঠাণ্ডা হ'বলৈ দি তাৰপিছতহে আমি এইটো ডিমোল কৰিম। তো এতিয়া চাওক ঠাণ্ডা হৈ গৈছে, এয়া চাওক হাতেৰে চুব পৰা হৈ গ'ল, গতিকে এতিয়া যিকোনো এখন কটাৰী বা চামুচৰ নালটো দিও আপুনি ছাইডটো এনেকৈ কৰি ল'ব পাৰিব, ইয়াতে মানে কি পটককৈ এইটো বাহিৰ হৈ যাব। এয়া চাওক এবাৰ কৰি লৈছোঁ আৰু এতিয়া ওপৰত এখন প্লেট ৰাখি পেলাই মই উলটিয়াই দিম আৰু খুব সুন্দৰকৈ নাস্তাটো আমাৰ বাহিৰ হৈ যাব। এয়া চাওক কিমান ধুনীয়া স্পঞ্জি হৈছে। চাওক ইয়াৰ ঝালিখিনি দেখি আপুনি বুজিব পাৰিছে যে নাস্তাটো আমাৰ কিমান ধুনীয়া হৈছে। এতিয়া নাস্তাটো আমাৰ ৰেডি হৈ গৈছে। আপুনি নিজৰ মন পচন্দত কাটি পেলাই ইয়াক ছাৰ্ভ কৰিব পাৰে। বহুত হেল্ডি, বহুত টেষ্টি, যিকোনো চাটনিৰ লগত আপুনি এইটো ছাৰ্ভ কৰিব পাৰে। ইডলি চাটনিৰ লগতো খুব ভাল লাগে খাই। আৰু মই কিন্তু আজি ইয়াক অকণমান আৰু বেছি টেষ্টি বনাম, যাতে ল'ৰা ছোৱালীয়েও খুব আনন্দৰে খায়। তাৰ কাৰণে মই এটুকুৰা চীজ লৈছোঁ এনেকৈ। আপুনি যিকোনো ধৰণৰ চীজ ইয়াত ব্যৱহাৰ কৰিব পাৰিব। এতিয়া চাওক মই যিটো তলৰ ছাইড আছে সেইটোতেই মই চীজ লগাম, যিহেতু এই ছাইডটো একেবাৰে ফ্লেট হৈ আছে আৰু যিটো ওপৰৰ ছাইড আছিল সেই ছাইডটো কি হৈছে অকণমান ক্ৰেক হৈছে, অকণমান ফুলি গৈছে, গতিকে সেইটো মই তলফাললৈ ৰাখি দিছোঁ। এনেকৈ কৰিলে নাস্তাটো দেখিবলৈ ধুনীয়া লাগে। আপুনি ওপৰৰ ছাইডটো দিও বনাব পাৰে, নিজৰ ইচ্ছা। তো এতিয়া চাওক চীজডোখৰ মই এনেকৈ অলপমান পিহি দিছোঁ, যাতে চব ফালে খুব ধুনীয়াকৈ লাগি যায়। ইয়াতে চীজ আপুনি নিজৰ পচন্দ অনুসৰি কম বেছি যেনেকৈ মন যায় তেনেকৈ দিব পাৰে। চীজ বেছি হ'লে ল'ৰা ছোৱালীয়ে খাই ভাল পায় আৰু দেখিবলৈও ধুনীয়া লাগে। ল'ৰা ছোৱালীৰ কাৰণে চীজটো বহুতেই মানে ভাল লগা এবিধ বস্তু। আজিলৈকে মই এনেকৈ কোনো ল'ৰা ছোৱালী দেখা নাই যি চীজ খাই বেয়া পায়, গতিকে চীজ যিমান ইচ্ছা সিমান দিব পাৰে।
চাওক এনেকৈ গোটেইখিনি দি দিছোঁ। যিবোৰ কিনাৰত আছে সেইখিনিও হাতেৰে উঠাই উঠাই লাহেকৈ মই ওপৰতে দি দিছোঁ। আৰু এতিয়া ওপৰত অকণমান চিলি ফ্লেক্স দি দিছোঁ যাতে দেখিবলৈ ধুনীয়া লাগে। আপুনি যদি জ্বলা খাব নিবিচাৰে তেতিয়াহ'লে নিদিব। আপুনি তাৰ জেগাত অকণমান ধনিয়া পাতো দিব পাৰে। দেখিবলৈ ধুনীয়া লাগিবৰ বাবেহে মই এইটো দিছোঁ। আৰু এতিয়া আৰু 3 মিনিটমান মই ইয়াকে ষ্টিম কৰিম আৰু তাৰপিছত আমাৰ এই নাস্তা একেবাৰে ৰেডি হৈ যাব। আৰু 3 মিনিট হৈ গৈছে, এয়া চাওক খুব ধুনীয়াকৈ চীজখিনি মেল্ট হৈ গৈছে। আৰু এতিয়া গেছটো অফ কৰি এইখিনি আমি বাহিৰ কৰি ল'ম। এই নাস্তাটো খাবলৈ ইমান বেছি সোৱাদ লগা হয়, আপুনি যদি ৰেগুলাৰ বনায় তেতিয়াও ল'ৰা ছোৱালীয়ে বা ঘৰৰ অন্য সদস্যই খাই ভাল পাব। গতিকে প্লিজ এবাৰ ট্ৰাই কৰিব। আৰু যদি ৰেচিপিটো ভাল লাগি থাকে এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো একেবাৰে নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি এনেকুৱা ধৰণৰ নাস্তাৰ ৰেচিপি চাই ভাল পায়। তেন্তে আজিলৈ ইমানতে আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ অশেষ ধন্যবাদ।